হেল্ল' এভৰিৱান, সকলোকে জনাইছোঁ স্বাগতম। মই বৰ্তমান উপস্থিত আছোঁ বহা এছিয়াৰ ভিতৰত লাৰ্জেষ্ট গণেশ টেম্পল বহাত যি অৱস্থিত সেই টেম্পলত আছোঁ। পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো আৰু বেক চাইডে দেখিবলৈ পাইছে, আৰু তাৰ লগতে এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ চাওক। আৰু এইফালে চাওক, এক কি সুন্দৰ দৃশ্য। এই চেগতে জনাইছোঁ সূৰ্য দেৱতাকো প্ৰণাম। শৰাই ল'লোঁ, আজি গণেশ মন্দিৰত এখন শৰাই দিম। অলপ চাই থাকক শেষলৈকে ভিডিঅ'টি। আৰু এইভাগ হৈছে খিলাখণ্ডত গণেশ দেৱতাৰ আকৃতি। মোৰ লগত বৰ্তমান উপস্থিত আছে এই মন্দিৰৰ আমাৰ পূজাৰী। তেখেতৰ পৰা জানিব বিচাৰিম এই মন্দিৰটোৰ বিষয়ে কিছু কথা। আপুনি এই মন্দিৰটোত কিমান বছৰৰ পৰা এই পূজা কৰ্মত জড়িত হৈ আছে আপুনি? আমি ইয়াতে আজি 7-8 বছৰ হৈ গ'ল। হয় হয়। মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত বহা গণেশ মন্দিৰ সৰ্ববৃহৎ গণেশ মন্দিৰ এছিয়াৰ ভিতৰত হয় এছিয়াৰ ভিতৰত সৰ্ববৃহৎ গণেশ মন্দিৰ। এই গণেশ বাবা নিজে নিজে হোৱা, মানুহে কৰা নহয়। এইটো মানে প্ৰকৃতিৰ দ্বাৰা সৃষ্টি হোৱা নিজে নিজে হয় হয় হৈ আছে। আৰু ইমান স্পষ্ট নাছিল, এতিয়া বহুত স্পষ্ট হৈছে। এতিয়া ক্ৰমান্বয়ে ইয়াত স্পষ্ট হ'বলৈ ধৰিছে, যি গণেশৰ আকৃতি ক্ৰমান্বয়ে স্পষ্ট হ'বলৈ ধৰিছে। তেখেতৰ পৰা জানিব বিচাৰিছোঁ ইয়াত ভকত কিমান আহে, দৰ্শনাৰ্থী সদায় আহে? সদায় আহে। বহুত দূৰৰ আহে, বহুত দূৰৰ পৰা আহে। বিশ্বাসী গণেশ মন্দিৰ বুলি ক'ব পাৰি। বিশ্বাসী মানে বাবাৰ তাতে যোনে যি কামনা কৰে আৰু যেনেধৰণে মনৰ যিটো কামনা থাকে সেইখিনি পূৰ্ণ হয়। হয় হয়, ঠিক আছে। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ এনেকৈ লগ পাম আপোনাক। পূজা কৰ্ম কৰি থাকক, ঠিক আছে। জয় ওম গণেশায় নমঃ, ওম গণেশায় নমঃ, ওম গণেশায় নমঃ। ধন্যবাদ। এই মন্দিৰভাগ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মায়ঙৰ সমীপৱৰ্তী বহাত অৱস্থিত। আপোনালোকে আহিব পাৰে এই মন্দিৰভাগত দৰ্শন কৰিবৰ বাবে। আৰু এই মন্দিৰভাগৰ সন্মুখতে এখন নদী আছে। এই যিখন কলং নদী আছে, এই কলং নদীখন এবাৰ তলৰ পৰা দেখুৱাওঁ বুলি আহিলোঁ আপোনালোকক। প্ৰকৃতিৰ কি এক মনোৰম পৰিৱেশ, অপূৰ্ব সৌন্দৰ্য চাওক। এতিয়াও ইয়াত কুঁৱলীয়ে বিৰাজমান হৈ আছে। এইফালে সূৰ্য দেৱতাই কুঁৱলীৰ ফাকে ফাকে পোহৰ দি আছে আমালৈ। ইয়াৰ পৰা চাওক মন্দিৰটো। এয়া দেখিবলৈ পাইছে, দেখিছেনে কি এক সুন্দৰ মনোৰম পৰিৱেশ। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে এটা কথা ক'ব লাগিব, এই মন্দিৰৰ তলতে যিখন দোকান আছে, মই তেখেতৰ কথাই বুলি ডাইৰেক্ট নকওঁ, কিন্তু ইয়াৰ এইখিনি কিছু জাবৰ, কাগজ, ধূপ, এনেকুৱা ইত্যাদি ইত্যাদি বটল, এইবোৰ পৰিৱেশখিনি অকণমান চাফা কৰি ৰাখিলে নিশ্চয় ভাল হ'ব বুলি ভাবোঁ। আশা কৰিম ইয়াত অহা দৰ্শনাৰ্থীয়ে যাতে এইখিনি ভাবি ইয়াতে যাতে নেপেলায়। ডাষ্টবিন আছে, ডাষ্টবিনৰ ব্যৱহাৰ কৰিব বুলি আশা ৰাখিলোঁ।